নমস্কাৰ কেতিয়াবা মই এনেকুৱা লাগে বিধানসভা ইলেকশ্যনত মই জিকিছোঁ আৰু মোৰ মাজে সময়ে শপত গ্ৰহণ কৰিবলৈ মন যায় ফৰ্চুনাৰ ওপৰত উঠিম আৰু এই বলা মনটো সাক্ষাৎকাৰ কৰি ল'ম মই মোৰ 5টা বছৰে 4টা বছৰ একো নকৰোঁ আৰু যিটো লাষ্ট ইয়েৰ কৰিম বহুত কাম কৰিম ফাৰ্ষ্ট অফ অল ছোৱালীক স্কুটি দিম ল'ৰা দিম কি দিম কোৱা बोले ধোকা 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 22,000খন স্কুটি দিম ইমানখিনি টকা ইনভেষ্ট কৰিম এনেইতো যাবলৈ দিব নোৱাৰিম হয় নে নহয় পেট্ৰলৰ দাম বঢ়াই দিম ডিজেলৰ দাম বঢ়াই দিম গেছ চিলিণ্ডাৰ দাম বঢ়াই দিম চ' এমাহতে যিখিনি টকা মই স্কুটিৰ নামত খৰচ কৰিছোঁ সেই গোটেইখিনি মই অসমীয়া ৰাইজৰ পৰা উচুল কৰি দিম আৰু সাক্ষাৎকাৰ হওক বা সমাপ্ত অ'কে এটা মেইন পইণ্ট আহিছোঁ মোক কোনোবা চিনি পাই ইয়াত থকা নাপায় ন কিয় মোৰ নামটো লিখিব পৰা নহয় কাৰণে চিনি নাপায় নেকি মোৰ নামটো কি বেহাবাৰী আকৌ চাব লাগিছিল নেকি হা নেকি মই টিকটক কৰিব লাগিছিলে বাইদেউ মাইছেল্ফ মিষ্টাৰ কিশোৰ উপাধিটো দাস প্ৰব্লেম ইমান হ'ব বুলি চ' মাইছেল্ফ মিষ্টাৰ কিশোৰ এণ্ড ইংৰাজী মই ইমানে জানো ফ্ৰেণ্ডলি ইয়াতকৈ যদি মই বেছি ইংৰাজী ক'বলৈ যাওঁ মুখৰ পৰা মোক কিবা কিবি ওলাব নৰেন্দ্ৰ মোদী ইজ এ পলিটিক্স ইজ এ নৰেন্দ্ৰ মোদী চ' মই ইয়াতকৈ বেছি ইংলিছ নকওঁ ইয়াতকৈ যদি বেছি ইংলিছ কৈও দিলোঁ এই ফেচবুকৰ যে বীমাৰবিলাক আৰু ইউটিউবৰ ৰাস্তাবিলাক পষ্ট দিব ফেচবুকত চকুৰ আলি আলট্ৰা মেক্স প্ৰ' কিশোৰ দাস জেনেৰেলি মই ফক্স ভাল পাওঁ দেই ফক্স ভাল পাওঁ দিয়ক যদি মোক অসুবিধা পোৱা নাই দেটছ ৰাইট এণ্ড মোক যেতিয়া কোনোবাই সোধে হোৱাট ইজ ইয়ৰ ফেভৰেট এনিমেল জেনেৰেলি মই এনচাৰ দি দিওঁ মই ফক্স সেই এনেকুৱাকৈ মোক ৰিয়েকশ্যন দিয়া যেন ফক্সৰ স্পেলিংটো FOX নহয় SEX এনেকৈ চাই থাকে মোক ফক্সৰ 4খন ঠেং আছে ন চ' আই লাভ ফক্স বাৰু কোনোবাই শুনিছানে শুই থকা খেলে হাঁহ কুকুৰা ধৰিব নোৱাৰে শুনিছা শুনিছানে কিন্তু কি শুই থকা মানুহে হাঁহ কুকুৰা ধৰিব পাৰে নেকি নোৱাৰে শুই থকা সিংহই হৰিণা ধৰিব পাৰে নেকি ইমাজিন শুই থকা মানুহে ধৰি লওক হাঁহ কুকুৰা ধৰিব পাৰে মই শুই আছোঁ মোৰ লগত মোৰ মা শুই আছে শুই থকা অৱস্থাতে মই এটা হাঁহ ধৰিছোঁ মই টোপনি গৈ আছোঁ অলৰেডি মই হাঁহটো ধৰিছোঁ হাঁহটোৱে কককাই আছে চকু মেলি চাইছোঁ অঁ মা তুমিহে মই হাঁহ বুলি ভাবিছিলোঁ যেতিয়া ঘৰত কিবা কথা মোক গালি পাৰে এটা কথা ক'বই কুকুৰ মেকুৰীলৈ হৈ গৈছ শিয়াললৈ অনাই বনাই ঘূৰি ফুৰ অ'কে মানিছোঁ মোক গালি দিছে বিকজ আই ডিজাৰ্ভ গালি অ'কে কিন্তু ঘৰৰ যে বেৰৰ কাষত যিটো কুকুৰ শুই আছে সি কি ভাবিছে মনতে আৰু দুখ লাগিব ন সি কুকুৰৰ হৃদয় নাই নেকি কুকুৰে চাগে মনলৈ ভাবে ভগৱানলৈ চাই কয় হে ভগৱান সিটো জন্মত মই কি পাপ কাম কৰিছিলোঁ যাৰ কাৰণে এই মানুহজনে এই কোলা মনুষ্যটোক মোৰ লগত তুলনা কৰি দিলে কোলা মনুষ্য হে ভগৱান আজি মোৰ যাত্ৰা নাস্তি হ'ল কাৰণ কোলা মানুহৰ প্ৰভাৱ পৰিল আমি যেতিয়া যিকোনো কথাতে কুকুৰ মেকুৰীক দুখ দিওঁ ভুল কোনোবাই কৰে কাৰোবাক কুকুৰ বুলি কওঁ কাৰোবাক কওঁ শিয়াল চ' কুকুৰ মেকুৰী যেতিয়া কাজিয়া লাগে শিয়ালে যেতিয়া কাজিয়া লাগে চ' সেইটোৱে চাগে আমাক ব্লেম কৰে ন মানুহক কয় চাগে ঠিক এটা কুকুৰ এটা শিয়ালে কাজিয়া লাগি আছে সিটোৱে কিন্তু হাঁহি আছে তই এনেকুৱা তই তেনেকুৱা সিটোৱে তই এনেকুৱা তেনেকুৱা মাজতে এটাই কৈছে চালা তোৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ কম মোৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ কথা মন লাগে মই মোৰ নিচিনা ফটো এডিট কৰি নিজকে বগা কৰি ফেচবুকত আপলোড নকৰোঁ মানুহৰ বাচ্চা নিজৰ চেহেৰা চাইছ শুকাই গৈছ হাড়িডাল গলিব পাৰি মুখৰ পৰা ইংলিছ ফুটি নাহে চালা চকুৰালি ঐ নিজৰ পেটটো চাইছ হা টেমুনা হৈ গৈছে চুলি কপালত চুলি নাইকিয়া মিছা কথা কওঁতে চালা লেমন্ত বিশ্বকৰ্মা অ'কে এটা কনভাৰ্চেশ্যন চলি আছে কাজিয়া হৈ আছে এতিয়া আমাক দুটা মানুহে কাজিয়া থাকিব মাজতো বেলেগ এটা মাত দিবই বেলেগ পিছফালে এটা মাত দিছে ঐ তহঁতে যে ইমান কাজিয়া লাগি আছ ইমান যে চুপতি লাগি আছ নিজকে কি অকিল গগৈ বুলি খাব নেকি
বেছি কাজিয়া নালাগি নহয় জেলত ভৰাই থ'ব তেনেকুৱাতে ষ্টাফ ছাপৰ্টত বেলেগ এটা মাত দিছে কাজিয়া কিয় নালাগিব 10 মান আমি কুকুৰ হয় কুকুৰৰ পোৱালি হয় কুকুৰৰ পোৱালি যেতিয়া কাজিয়া লাগিম আমি কি সৰ্বানিয়ানন্দ সন্মান নেকি পজিটিভ ভাষা চুপ মাৰি বহি থাকিম মৃত্যুতকৈ সন্মান ডাঙৰ হয়নে হয় নহয় হয় চ' এটা জীৱ জন্তুক মাৰিলে যদি 10 বছৰ জেল হয় এনেকুৱা এখন আইন উলিয়াব লাগে ন তাক যদি আমি অসন্মানি কৰোঁ আমাৰ 20 বছৰ জেল হ'ব আৰু তেনেকুৱা যদি এখন আইন উলিয়ায় অৱশ্যে সলমান খানেও ভাগে গাড়ী চলাব আৰু আমিতো কোনো ৰাজনীতিবিদৰ প্ৰটেক্ট নহয় আমিতো সলমান খান নহয় আমিতো অৱশ্যে কেয়াৰ ল'ম ন কুকুৰ মেকুৰীৰ লগত আমি ফ্ৰেণ্ডলি থাকিম ইমাজিন কৰা মোৰ ফ্ৰেণ্ড এটা আছে কুকুৰ ৰাস্তাই গৈ আছোঁ সেইফালৰ পৰা এজনী মাইকী কুকুৰ আহি আছে কুকুৰণী আহিলা অৱশ্যে মোৰ ফ্ৰেণ্ড হয় দিনক দিনে দেখিলে ধুনীয়া হৈ গৈ আছে খুব দিয়া খাইছে আৰু আমাৰ ঠাণ্ডা দিনত চ' ভাবক যিকেইটা কুকুৰ মেকুৰী আমি বিয়া ঘৰত লাভ মাৰি খেলি দিওঁ গাত গৰম পানী ঢালি দিওঁ গাত তেল পেলাই দিওঁ সেইকেইটা কুকুৰ মেকুৰীক আমি ঘৰত নিমন্ত্ৰণ দিব লাগিব অৱশ্যে ন সন্মানৰ কথা আছে সেইটো নিমন্ত্ৰণ নিদিলেতো কেতিয়াও নাহে কুকুৰৰ ঘৰত গৈছোঁ ৰাম কাইলৈ সকামখন পাতিছোঁ অকণমান দেখা দিব এতিয়া কুকুৰটো মাতিলেতো নহ'ব ধুনীয়াকৈ ক'ব লাগিব খুৰী কুকুৰণী কাইলৈ এবাৰ যাব খুৰী কুকুৰণী কাইলৈ যাব মানে আপোনাৰ যে মাইনা কুকুৰণী তাইকো লৈ যাব অ'কে কুকুৰ মেকুৰী যোনে নহওক আমি সভালৈ আহিছে আমি নিমন্ত্ৰণত চব আহিছে সিহঁতেতো আমাক সভাত 2 এষাৰ ক'ব কুকুৰটো গৈছে আৰু হাত ভৰিবিলাক কৈছে ভাল পালো ৰঘুনাথ কথালৈ পাতিলা পিছে মাংস দিম বুলি কৈ বাতিত গৈ এপিছে মাংস দিলা Okay, thank you so much and thanks the team of the Canora guys for offering me this stage and myself Mr. Kishore Das from Assam and thank you.